নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টো কোনো ধৰণৰ ব্লগিং ভিডিঅ' নহয়। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যও বেলেগহে। উদ্দেশ্যটো হৈছে যে আমাৰ সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। কোনো কলৈকো ওলাই যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। বৰ্তমান সমগ্ৰ বিশ্বতে 55,91,681 জন ব্যক্তি এই কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত 3,47,946 জনৰ মৃত্যুবৰণ ঘটিছে। আমেৰিকাৰ দৰে এখন ধনী দেশেও এই ভাইৰাছৰ কোনো ধৰণৰ ঔষধ উলিয়াব পৰা নাই। তেওঁলোকৰো বহু জনসাধাৰণ এই ভাইৰাছৰ দ্বাৰাই মৃত্যুবৰণ ঘটিছে। বৰ্তমান আমাৰ ভাৰততো পৰিস্থিতি প্ৰায় একেই হৈছেগৈ। ভাৰতত প্ৰায় 1,45,456 জন ব্যক্তি কৰোনাত আক্ৰান্তিত হৈছে। ইয়াৰে ভিতৰত 4,172 জনৰ মৃত্যুবৰণ ঘটিছে। তেনেদৰে আমাৰ অসমতো বৰ্তমানলৈকে 500ৰো অধিক অৰ্থাৎ 548 জন ব্যক্তিৰ এই কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তিত হৈছে। বৰ্তমান ভাৰতৰ বিভিন্ন স্থানত কৰ্মৰত অসমীয়া যুৱক যুৱতী আৰু তেওঁলোকৰ সন্তানসকল অসমলৈ উভতি আহিছে। তেওঁলোক উভতি অহাত অসম চৰকাৰে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। বহু লোকে চাইকেল চলাই অসমলৈকে উভতি আহিছে। উভতি অহা এই লোকসকলক কোৱাৰেণ্টাইনত ৰাখিবলৈ অসম চৰকাৰে বিভিন্ন ধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰিছে। এইসমূহ কামত আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি ধন্যবাদ প্ৰদান কৰিব লাগে যে দিনে ৰাতিয়ে তেওঁ কষ্ট কৰি এই সকলোবোৰ কাম সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰি আহিছে। হিমন্ত বিশ্ব শৰ্মাদেৱ নথকা হতে আমাৰ অসমৰ কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানৰ তুলনাত বহু পৰিমাণে বেছি হ'লহেঁতেন। লগতে ডক্টৰ নাৰ্ছসকলৰ এই যুদ্ধত ভূমিকা বহু পৰিমাণে বেছি। তেওঁলোকে ঘৰ পৰিবাৰ ত্যাগ কৰি চিকিৎসালয়ত কৰোনা ৰোগীসকলক চিকিৎসা কৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে আমাৰ অসম চৰকাৰেও কৰোনা ভাইৰাছৰ বিৰুদ্ধে এক ডাঙৰ যুদ্ধ কৰি আছে। চৰকাৰৰ লগতে আমি ভাৰতবাসীয়েও এই যুদ্ধত সহযোগ কৰিব লাগে। মাত্ৰ ইমানেই কৰিব লাগে যে মুখত মাস্ক পিন্ধিব লাগে, হাত ধুব লাগে, নিজে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে আৰু কলৈকো ওলাই যাব নালাগে। আৰু ঘৰৰ পৰা কোনো বজাৰ বা বিভিন্ন কামৰ কাৰণে ওলাই গ'লেও এজন ব্যক্তি আৰু আন এজন ব্যক্তিৰ মাজত 1 মিটাৰ পৰ্যন্ত ব্যৱধান ৰাখিব লাগে। আৰু বিশেষ একো নকওঁ, এদিন নহয় এদিন আমি এই কৰোনাৰ যুঁজত জয়ী হ'মেই। কিবা ভুল ইনফৰ্মেশ্যন দিছোঁ যদি কমেণ্ট কৰিব আৰু মোক শুধৰাই দিব। ষ্টে হোম, ষ্টে ছেফ। জয় ভাৰত, জয় আই অসম। ধন্যবাদ।